বৰ পিঠা সকলোৱেতো বনাব জানেই, পিছে আজি মইনো কেনেকৈ বনাওঁ ভাবিলোঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ। এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'লোঁ আৰু মই গুড়খিনি মানে এনেকৈ পানীত অকণমান গলাই লৈছোঁ, নহ'লে মানে সানিবলৈ বৰ দিগদাৰ হয়। আৰু অলপমান চাকি দিছোঁ কাৰণ গুড়ত কিবাকিবি অলপমান থাকে যে। তাৰপিছত ধুনীয়াকৈ মিলাই ল'লোঁ আৰু অকণমান মই গাখীৰো এড কৰিছোঁ দেই তাত, মানে তেতিয়া অকণমান খাবলৈ বেছি কোমল হোৱা যেন মই পাওঁ। লগত এয়া বেকিং পাউডাৰ দিছোঁ। তাৰপিছত ধুনীয়াকৈ মিশ্ৰণটো মিলাই পেলাই মই থৈ দিম, মানে গোটেই ৰাতিটোৰ কাৰণেই মই থৈ দিছোঁ, পিছদিনাখনহে বনাইছোঁ দেই। এই বৰপিঠাটো বোলে ৰাতিটো থৈ দিলে বোলে বৰ ধুনীয়াকৈ ফুলে, কোৱাহে শুনো, মানে মাহঁতে কয় বা বৰমাহঁতে কয় বোলে ৰাতিটো থৈ দিব লাগে মঠি পেলাই। সেইকাৰণে ময়ো ৰাতিটোৰ কাৰণে থৈ দিলোঁ। বিহু কেইদিন এই পিঠাবিধ ঘৰত নাথাকিলে কিবা ভালেই নালাগে। খাওঁৱে বা নেখাওঁৱেই, কিন্তু আলহী আহিলে প্লেটখনত এই পিঠাবিধ দিলেহে কিবা শুৱনি লাগে। সকলোৰে ঘৰত সেইকাৰণে বনোৱাই হয়। আপোনালোকৰ বাৰু বিহু কেনেকুৱা গ'ল জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।